পুৰা জিন্দা জিন্দা ৰাখিমগৈ শিঙি মাছ। এইয়া জিন্দা হৈ আছে চব, জীয়াই পিনি ৰাখিম শিঙি মাছ। আৰু দেখিছেনে এইকেইটা চাওক মাগুৰ মাছ, পুৰা এইকেইটা ডাঙৰ ডাঙৰ মাগুৰ মাছ দেখিছেনে? এইকেইটা হ'ল মাগুৰ মাছ, এইকেইটা শিঙি। কত কিলো? 200। চেছ ৰাইচ সেয়া দেখিছেনে? পূৰা শিঙি মাছ লৈ লৈছোঁ আধা কেজি এটা। সেয়া চাওক দেখিছেনে? পূৰা জিন্দা জিন্দা ৰাখিমগৈ শিঙি মাছ। এইয়া জিন্দা হৈ আছে চব, জীয়াই পিনি ৰাখিম। আধা কেজি দেখিছেনে কিমান গাল উঠিছে? আধা কেজিত পুৰা শিঙি মাছ দেখিছেনে? কাটেগা নাই হাত মই জিন্দা হৈ আছো। মৰিব কিন্তু মৰিব। হেৰি আকৌ একেখিনি পানীতে সিহঁতি থৈ থৈ দিয়ে যে। এই দেখিছেনে? পূৰা মাছ, লোকেল মাছ পূৰা। লোকেল মাছ চব এইখিনি চব শিঙি মাছ, পূৰা শিঙি মাছ। ইমান ধুনীয়া লাগিছে চাওকচোন মাছকেইটা না, ইমান ধুনীয়া লাগিছে চাওক শিঙি মাছকেইটা। আধা কেজি 300 টকা। তো আধা কেজি 300 টকা, আধা কেজি 600 টকা। বেলেগে দিয়া সিহঁতক। हाथ में लगेगा देखो। माছ बाल्टी संडे लेके आओ। हाँ ले ला बक्सा संडे लेके आओ। अब कावई माছ बना, कावई माছ राइस। এয়া চাওকচোন শিঙি মাছ পূৰা কিনি আনিলোঁ আধা কেজি। পানীত এৰি দিছোঁ দেখিছেনে কেনেকুৱা নাচি ফুৰিছে গোটেইকেইটা জীয়া জীয়া। 600 টকা কেজি শিঙি মাছৰ, আমাৰ পৰা 500 টকা কেজিকৈ লৈছে বাৰু। 250 টকা দি পিনি আনিছোঁ আধা কেজি। আৰু এইটো দেখিছেনে? এইটো আজি কিনি আনিছোঁ পূৰা কুচিয়া জীয়াই থ'বলৈ, মানে খাবলৈ মন নাই যোৱা। কুচিয়াকেইটা জিন্দা হৈ আছে যে, তাত দেখিয়ে ভাল লাগিছে, পূৰা খাবই মন নাই যোৱা। এইটো আজি কিনি আনিলোগৈ মানুহজনে মই গৈ পিনি। দেখিছেনে ইমান ধুনীয়া লাগিছে চাওকচোন। পূৰা নেখাওঁ তেহেঁতক, কিমান দিন থাকে থাককচোন বুলি জীয়াই থৈ দিম। পানীটো চেঞ্জ কৰি আছোঁ, ডেইলি পানী চেঞ্জ কৰোঁ। ইয়াত 6ডাল আছে কুচিয়া, 6ডাল আছে কুচিয়া। আৰু এইপিনে লগতে শিঙি মাছখিনি বাল্টিঙত থৈছোঁ। বাল্টিঙত মাছত ইমান ডাঙৰ বাচন প্ৰয়োজন নাই, সেইকাৰণে মানে সৰু মাছ যিহেতু শিঙি মাছ। আৰু এইখিনি শিঙি মাছ, এইখিনি কুচিয়া। দেখিছে নাই? মানুহটো উঠিয়ে নাই যে বহিয়ে আছে, চায়ে ফুৰিছে অথনিৰ পৰা। দেখিছে নাই কেনেকুৱা বুকনি তুলি দিছে পূৰা ডাঙৰ মাছৰ নিচিনা। আৰু লোকেল এয়া দেই, এয়া শিঙি মাছৰ লোকেল। এয়া পূৰা লোকেল হয় কুচিয়া, এয়া পূৰা লোকেল শিঙি মাছ। এতিয়া খাই থাকিম আৰু আধা কেজি উঠিছে চাগে ন, 12-13টামান মৰিব। কেনেকৈ গম পোৱা? সেইখন নুচুবা এইখন নহয়। হেলবুঙা নাই খোৱা, এইখনে নুচুবা, সেইখন আনা না বুজি নাই। এয়া দেখিছে নাই? দেখি ইমান ভাল লাগিছে কুচিয়াখিনি চাওকচোন। হাফডালৰ নিচিনা পূৰা মেৰ খাই আছে। এইখিনি খাই থকাহে কথা আৰু এতিয়া।